গাইজ গুড মৰ্ণিং কি খবৰ এতিয়া চাহ তাহ খাই উঠি বেটাক পঢ়াবলৈ লৈছোঁ ৰাতিপুৱা নপঢ়ে তেনেকৈ আমনি কৰে আৰু বিশেষকৈ সৰু যে এতিয়া পেন কৰিবলৈ কৈছোঁ পেন বুলি ক'লে মানে বৰ ভাল পায় উঠি জাপ মাৰি উঠি আহিছে এয়া হৈছে ড্ৰয়িং বুক এখন পেইণ্ট কৰিব মোৰ বেটাই আৰু ৰং হৈছে এয়া পানীত দিয়া ৰং অংগনবাড়ী স্কুলৰ পৰা দিয়া হয় দেখুৱাম আপোনালোকক মোৰ বেটাই ফাৰ্ষ্ট টাইম কেনেদৰে ড্ৰয়িং কৰে আৰু এয়া আছে বেটাৰ স্কেল কিনি দিওঁ ভাঙিয়ে থাকে সেই গতিকে মানে বাঁহৰ এডাল বনাই দিছোঁ আৰু নাম লিখি দিছোঁ এয়া নাম ধৰিব পৰা নাই কেমেৰাত নহ'লে হেৰুৱাই থাকে ভাঙিয়ে থাকে সেই গতিকে মানে বহুতেই তেনেকুৱা আজিকালি বাঁহৰহে লৈ যায় এয়া আমাৰ বেটাই ৰাতিপুৱা ৰং কৰিছে ড্ৰয়িং বুকত কৰা ভালকৈ কৰা ফাৰ্ষ্ট টাইম ৰং কৰিছে কৰিব নাজানে ভালদৰে এইদৰে যদি নিজে দিয়া হয় তেতিয়াহে পাৰিব হাতখন যাব শিকাই দিলে মানে কি হয় মানে নজনা হয় মানে সেই গতিকে নিজে যেনেকৈ নহওক আঁকিবলৈ দিছোঁ পেইণ্ট কৰিবলৈ দিছোঁ যেনেদৰে ইচ্ছা তেনেদৰে আঁকক পেইণ্ট কৰক ভাল লাগিছেনে অঁ কেনেকুৱা লাগিছে ৰং কৰি অঁ হ'ব কৰা ছবি আঁকি পেইণ্ট কৰি বৰ ভাল পায় আমাৰ বেটাই যে অৱস্থাই নাই চকু তকু একেবাৰে লুকুৱাই পেলালে আৰু আকৌ বেলেগ এটা ছবি ৰং কৰিছে পাৰিছা নাই ৰঙৰ অৱস্থা কি কৰিলা তুমি ৰং কৰি হৈছেগৈ পাৰিছা দেই আশা বহি আছে মিঠাই লাগে মিঠাই দিলেহে লিখে লিখা এবাৰ খাবলৈ পাইছা লিখিব লাগিব দেই এয়া পূৰা খাই লিখি আছে উপায় নাই আৰু মোক দিবা নেকি মিঠাই অঁ থেংক ইউ এয়া আছে লিখিছে ভালদৰে লিখিব নাজানে শিকিছে আৰু পাৰিছে যথেষ্ট এয়া ৰং দেখো এইবিলাক উপায় নাই সৰু ল'ৰাৰ লগতে আমিও সৰু ল'ৰা হ'ব লাগিব এয়া ময়ো খাইছোঁ খাই পঢ়ি আছে লিখি আছে এবাৰ লিখিবলৈ হ'ল খাই লিখা এবাৰ
অ' খাবলৈহে ধৰিছে আৰু পূৰা ধুমাধুম। লিখা এয়া লিখা পঢ়ি দিয়াচোন এবাৰ। অঁ সঁচৌ কৈ দিয়া। ক'বলৈ লাজ লাগিছে কেমেৰাৰ আগত, আৰু এতিয়াই সৰুতেই কেমেৰাৰ আগত ওলাবলৈ লাজ কৰিছে, ক'বলৈ লাজ কৰিছে, আৰু কি হ'ব। গুড বয়। আপোনালোক মোৰ ভিডিঅ'বোৰ যদি চাই সঁচাকৈ ভাল পায়, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোক, আৰু চাই থাকিব মোৰ চেনেল ৰাণী ব্লগ।